তো হেল্ল' গাইজ, নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে বিশ্ব পৰিৱেশ দিৱস ন, আজি মানে গছ ৰুব যাম। সেয়া গছ ৰুওঁ, আপোনালোকেও ৰুওক গছ। বিশ্ব পৰিৱেশ দিৱসত মানে গছ ৰুব লাগে ন, আপোনালোকে ৰুওক, ময়ো ৰুওঁ। মানে সেয়া পৰিৱেশখন মানে অকণমান ভাল হৈ থাকিব ন। মানে সেয়া আহক, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেয়া গছ ৰুম আহক, আপোনালোকে ৰুওক দেই। আহক। এতিয়া আমি এই প্লাৱন দাহঁতৰ ঘৰলৈ গৈ আছোঁগৈ, মানে গছ পুলি বিচাৰোঁগৈ। মানে সিহঁতৰ ঘৰতো আছে গছ পুলি, আমাৰ ঘৰতো আছে। মানে তাৰপৰা আনি পেলাই আমাৰ ঘৰৰ পৰা লৈ পেলাই ডাইৰেক্ট ৰুম গৈ মানে আমাৰ বদলি ৰুমটো আমাৰ পুখুৰী। আপোনালোকে ভিডিঅ'টো চাই আহক। সুমন দাৰ পিছত আছে আৰু আমাৰ ইয়াত লন আছে পিছত। এতিয়া আহি আছোঁ, প্লাৱন দাক আনিবলৈ আহি আছোঁ। প্লাৱন দা আহো এতিয়া প্লাৱন দাহঁতৰ ঘৰ পালোহি। মানে এতিয়া প্লাৱন দাক মাতিছোঁ। ভিডিঅ'টো চাই থাকক আৰু তেনেকৈ। এতিয়া গছ ৰুম গোৱা ন, গছ চছ ৰুইয়া। এইটো প্লাৱন দাই পঢ়ি আছে আৰু গ'লেগৈ, পঢ়ি আছে বুলি কওঁতে গ'লেগৈ। প্ৰথমতে এতিয়া গছ পুলিটো উঘলি পেলাই এতিয়া মানে আমি ৰুম গোৱা। আপোনালোকে ভিডিঅ'টো চাই থাকক দেই, চাই থাকক। এতিয়া মই সানি আছোঁ, এতিয়া ৰুবলৈ লাগিব। পুলিটো পূৰা সানি আছোঁ। এইডাল চাওক গছ পুলি এইটো। তো গাইছ, এইটো গছ পুলি আৰু এই বস্তা চস্তা লাগিব হয় নহয়। এয়া জেওৰা খৰি 4ডাল এনেকৈ আৰু বস্তা এনেকৈ বেৰি দিবলৈ হয় গাইছ। এনেকৈ বেৰি দিমগৈ। মই এই বটলিতে ৰুমগৈ ন। জোনাকে পিনে আহা। গোসাঁই পিনে আহা, গছ পুলি ৰুওঁ আহা। গাইছ মাতিছোঁ গোসাঁইহঁতক, জোনাহঁতক গছ পুলি ৰুবলৈ। এতিয়া ৰুম চাওক, সুমন দা আহি আছে এইপিনে ৰুম এতিয়া গছ পুলি। তো গাইছ, মই এতিয়া গছ পুলি আনিব গৈ আছোঁ। এতিয়া গছ পুলি আনি পেলাই এয়া বদলি ৰুমহি। এতিয়া পিলামৰ গছ আনিব গৈ আছোঁ। এতিয়া ফল মূলৰ গছ ৰুব লাগে ন, এতিয়া আমি খাব পাৰিম ন। আপোনালোকেও ৰুওক গৈ গছ পুলি। এতিয়া আমি আনিব যাওঁ ন গছ পুলি। এতিয়া ডিম্পল দাহঁতৰ ঘৰত আছে বোলে, চিনাকিও কৰি দিম ডিম্পল দাক বাৰু। আপোনালোকে খালি ভিডিঅ'টো চাই থাকক, আপোনালোকে। তো গাইছ, এতিয়া পাই গ'লোহি আমি। এতিয়া পিলাম গছ নিব আহিছোঁ, পাই গ'লোহি এতিয়া বৰমাহঁতৰ ঘৰ। কাপোৰ মেলি আছে। এতিয়া আমি পিলাম গছ নিম এতিয়া। ভাইটি দা, ডিম্পল দা, ক'ত আছা? ক'ত বিচনা? বিচনাতে আছে। এয়া তোমালোকৰ পৰা পিলাম গছ নিব আহিছোঁ আকৌ। দিয়া আকৌ ব'লা বদলি ব'লা। এয়া গছ ৰুমগৈ এতিয়া আকৌ। ইয়াৰ গৰুত পোচৰ কাৰণে এয়া হেৰি কৰিব পোচ। আহি যোৱা এয়া হেৰি কৰি আছে। আজি গছ পুলি ৰুব লাগে নে এনেকে থাকিব লাগে? পিলাম পুৰা আহি আছে আৰু। তো গাইছ, পুলিটো ৰুম গৈ এতিয়া বৰ্তাই সানি আছে। বৈ দিব লাগিব আকৌ, বস্তা দি পেলাই। তো গাইছ, সেয়া পুলি আনিলোঁ গাইছ, পিলামৰ পুলি আনিলোঁ মই। এতিয়া আপোনালোকে চাই থাকক, এতিয়া ৰুম গৈ চাই থাকক, ভিডিঅ'টো চাই থাকক। ৰুম গৈ এতিয়া চাইকেল চলাই চাই থাকক ভিডিঅ'টো। মাৰি আছ, কথাটো নকবিচোন তই। কুছ ভি গাইছ, ৰুব লৈছোঁ এতিয়া পিলামৰ গছ।
এজোপা নোৰোঁ এতিয়া সেইটো ৰুম গৈ এজোপাত ৰুম গৈ এতিয়া কালি নে গাইছ ইয়াৰ লগত সোমাইছোঁ আজি এইকেইটা পঢ়া শুনা নাই ৰাতিপুৱাই ওলাই আহে ভাতকেইটা খাই ভাত খোৱাকেইটা তোমালোকে ৰাখা আকৌ মাটি কিনি তুলি পাৰিম এটা এটাকে দি যোৱা মাটি এনেকৈ দিয়া খেৰা কয় এতিয়া খেৰা কওঁ গোটেই গছ পুলি চছ পুলি ৰুই হৈ গ'ল এতিয়া আমি আকৌ এই গলপোষ্ট পুতিবৰ কাৰণে বান্দৰদেৱালৈ যাম এতিয়া মানে এয়া সেই মানে বাঁহ কাটি আনি মানে আমাৰ এই ফিল্ডখনত যে কালি যে খেলিছিলোঁ সেই তাত মানে এয়া গলপোষ্ট পুতিম গোৱাত পূৰা মানে চব আহিব নহয় এতিয়া খেলিবলৈ আমাৰ স্কিল বয়ো আছে ইয়াত স্কিলছ বয়ো আছে ভিডিঅ'টো দিছোঁ ইউটিউবত চাব আপোনালোকে এইটো ভিডিঅ'তে লিংকটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব মানে আহি যোৱা সেই দাদাক মাতি আন যাচোন দাদাক মাতি আনিবি কবি জানি মুনু দাহঁতে মাতিছে বুলি চা এইপিনে চা এইটো চা মুনু দাহঁতে মাতিছে বুলি কবি মাতিবি নাই আমাৰ যা যা দেই মাতিবি দেই চা এইপিনে হাই বুলি কৈ দে আকৌ নকয় এই